morning and welcome back to Mr. Lazy Bee. So আজি গৈ আছো ডাউকি স্নপটেং শিলং ৱে হৈ গৈ আছো সো এইটো ভিডিঅ'ত নেচাৰ ৰাস্তা ভিউ বৰষুণ সব আছে সো হেতুৱে আৰু যোৱা আগত এক মিনিট हल्का होने के लिए रुके थे लेट्स गो तो शिलং इटा पूरा ओपन टूरिस्टर কাৰণে যদি ডাবল ডস লৈছে তেনেহলে একো টেনশন নাই যদি সিঙ্গেল লৈছে আৰ্টিফিশিয়াল কৰক ইয়াতে কৰাও আৰু আহি যাব সো ইটো হাইৱেটো আৰু বেছি ওয়াইড কৰিব সো এখানে গছ এবোৰ কাটি দিয়া হৈছে সাউ ফিচাৰত কেনেকুৱা লাগে ৰাস্তাটো আই হোপ আৰু গছ প্লান কৰি সাইডে সাইডে গছ বহুত বেছি গছ কাটা হৈছে হেতুৱে কিবা হ'ব কাৰণে কিবা হেৰাব লাগে যে নহক বাৰু গছ গছনি এটাও আছে ৰাস্তাত হোপফুলি এনেকৈ থাকে সো এতিয়া আহি দুটা ৰাস্তা পালো ৰাইট গলে নংষ্টেন লেফট গলে চেৰাপুঞ্জি আমাৰ নংষ্টেন প্লেন আছিলে বাট এতিয়ালৈ খোলা নাই সো ফৰ নাও চেৰাপুঞ্জি খোৱা জায়গা আহি পালো কি ওয়েদাৰ বা হলে ওলা সো ইয়াতে খাব ৰখিছো খানা চানা খাই অলপ চাল মাৰি গৈ থাকো আৰু নিজকে ষ্টেচনলৈ ধুনীয়া ভিউ কি ধুনীয়া ৰাস্তা বাপৰে বাপ বৰষুণ আকৌ ৰ'দ এইটোৱে হ'ল শ্বিলঙৰ বতৰ ৰাস্তাবোৰ যিমানে সৰু হৈ গৈ আছে আমি আমাৰ লোকেশ্যন পাই গৈ আছো ডাউকি পাম আৰু অলমষ্ট এইটোৱে লাগিছে আমি আহি আহি ৰাস্তা ভুল হৈ গ'ল আৰু নাই আৰু গাড়ীৰ অৱস্থা পুৰা শেষ ইফালে আছিলে এতিয়া হোৱা নাছিল আমি আপফালে গুচি গৈছিলোঁ লেফ্ট ল'ব লাগিছিলে আপ গুচি গৈছিলোঁ এটা পাই গ'লোঁ हाँ कहाँ है भैया हम पार्किंग पे सो फाइनली आহি পালো স্নপটেঙত আহিছোঁ থাকিবলৈ সো আজি তো একো দেখুৱা নহ'ব তো কালি মৰ্ণিঙে দেখাম আৰু সো আজি ভিডিঅ'টো এটা শেষ কৰোঁ ৰাতি হোৱাৰ কাৰণে একো দেখাব নোৱাৰিলোঁ সো এতিয়া ডিনাৰ টাইম ডিনাৰ খাই শুই যাওঁ কালি ৰাতিপুৱা ভালকৈ জেগাটো এক্সপ্ল'ৰ কৰিম সো গুড নাইট বাই বাই টেক কেয়াৰ ভাতটো দেখাব লাগিব আৰু 1 উইক আমাৰ ডিনাৰ কাৰণ ভাত নাখাওৱে ন এনেকৈ ৰাতি বে চিকেন দালি নাই এইটো দালি বে এইটো দালি নহয় এইটো দালি হয় এইটো কি হয় ঐ এইটো ভাত হয় এইটো ঐ গাইস 1 সেকেন্ড মোৰ ফোনটো অকমান হেৰাই থাকিলে মাত্ৰ